Welcome to my channel. What is it in a video? He's busy feeding the crows. Go! Go! Where are you, crow? Where I go? Yeah. Hi guys, welcome back to my channel. So আজি মই এটা simple মোৰ লাইফ দেখাব বিচাৰিছোঁ how I am throughout the day, and মই ভাবোঁ যে unless I show myself completely in front of you, no one will get connected to me, আৰু সেইকাৰণে চাগে মই কানেক্ট হ'ব পৰা নাই চবৰ লগত. So I want to share how raw I am, কেনেকৈ থাকোঁ দিনটো, কি কৰোঁ দিনটোক. মই বহুত কিবা কৰি থাকোঁ, মোৰ মাহঁতেও বহুত কিবা কৰি থাকে, বাচ্চাকেইটাই কি কৰি থাকে. So মই চব শ্বেয়াৰ কৰিম, and I know you guys will enjoy. And if you are new to my channel, please subscribe. Actually মই নিজে নিউ হয় ইউটিউবত, and I need your support guys. I know পটককৈ ছাবস্ক্ৰাইব কৰিব মন নাযায় আমাৰ, যে অচিনাকি কেনেকৈ ছাবস্ক্ৰাইব কৰিম, but still since I am new, মোক চান্স দিয়ক and please subscribe so that I can bring better vlogs and videos in front of you guys. So please enjoy my video, and here it starts. Okay. ৰাতিপুৱা মাইণ্ড ফ্ৰেছ থাকে, সেইকাৰণে মই অলপমান মোৰ নলেজ ব্ৰাছ আপ কৰিলোঁ এবাউট ছাম টপিক. এইটো চাওক আমাৰ ঘৰৰ হালত, আৰু যদি মই চাফা কৰোঁ মই জানো মই গালি খাম. য'তে থাকে মানে আমাৰ বিচনা চবতেই মানে থাকিব এইবোৰ গাড়ী. আকিল আৰু ফুজেল আছেই, আৰু আকিল আৰু ফুজেল কোন হয় মই কৈ দিছোঁ, তাহাঁতি মোৰ বাৰ ল'ৰা হয়. আকিলটো একদম 3 years হয়, ফুজেলটো 8 years হয়. সেইকাৰণে আমাৰ ঘৰৰ মানে এইবোৰ হালত বহুত বেয়া হৈ থাকে. বাট মই এইটো চাফা কৰিম, আৰু মই জানো সি কি ৰিয়েকশ্যন দিব, বাট ষ্টিল চাফা কৰি লওঁ. পেপাৰ থৈ আহোঁ বাহিৰত. ইমানো লেতেৰা নাই, অলপমান চাফা কৰি. ফাইনেলি এইটো ৰুম চাফা হ'ল. সেই দেখিছেনে, এইটো মই বহুত সৰু থাকোঁতে বনাইছিলোঁ এমচিলেৰে. এইবোৰ কিমান সৰু থাকা, এইটো মাইজে আৰু এনেকৈ থৈ দিছে, আৰু পেলাবও বেয়া লাগে. এই বেয়াই হৈ গ'ল দেখোন, এইবোৰ এমচিলেৰে মই বনাইছিলোঁ. মোৰ বহুত বেছি আৰ্ট ক্ৰাফ্ট এইবোৰৰ মন. ব'লকচোন মই দেখাওঁ কি বনাইছোঁ মই ঘৰত. এইটো এম্বছ পেইণ্টিং, এইটো মই বনাইছোঁ. পিছত ইয়াতেও এইটো
এইটো কিনা হয়, এইটো মই বনোৱা নাই। আৰু এইটো চেণ্ড পেইণ্টিং স্কুলত দিছিল ন আগতে। ড্ৰয়িং ৰুমৰ হাল চাওক, এইটো আমাৰ ড্ৰয়িং ৰুমত আকিল আৰু ফুজালে বজাৰ বনাই থৈছে তাহাঁতৰ। এইবোৰ তাহাঁতৰ এনেকুৱা লাগে ন কিবা চালফা আলফাৰ কিবা পুলিচে ধৰাৰ পিছত যেনেকৈ থয় তাহাঁত টেবলত, তাহাঁতৰ গোটেইবোৰ বন্দুক চন্দুক এইবোৰ সেনেকৈ মানে একদম এইবোৰ গোটেই গাড়ী পাৰ্কিং। এইটো মই কৰিছোঁ এম্বছ পেইণ্টিং। পিছত এইটো মই কৰিছোঁ মানে ঘৰত ছোৱালী মানুহৰ ঘৰ থাকিলে আপোনালোকে পাবই মানে। এইটো মই কৰিছোঁ, এইটো বহুত ধুনীয়া হৈছিল। মই হেণ্ডিকৰ টাইমত গোটেই কৰিছিলোঁ। মই এই ৰুমখন কেনেকৈ চাফা কৰিম, মই নোৱাৰোঁ চাফা কৰিব। আৰু চাফা কৰাৰ পিছত জানেনে কেনেকুৱা গালি দিয়ে দুটাই মিলি মোক, পূৰা মানে একদম। এই দুটা কুশ্যনো মই কৰিছিলোঁ, কিন্তু এইবোৰ কুশ্যনবোৰ এতিয়া বহুত বছৰ হ'ল বেয়া হৈ গ'ল। বাট মই এইবোৰ গোটেইবোৰ লগাই কিনে এইবোৰ মই সজাই কৰিছিলোঁ। हेलो गाइस, इसको खा लो। Why are you smiling, Akil? Akil, why are you smiling? Akil, 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 ice cream. Akil, look, ice cream. No ice cream. La la la. গা চা ধুলোঁ এণ্ড নাও অলপমান আণ্ডাৰ আই ক্ৰীম লগাই মাছাজ কৰি দিম। আৰু চকুত মোৰ অলপমান ডাৰ্ক চাৰ্কল হোৱাৰ কাৰণে মাছাজ কৰোঁ। এণ্ড বিকজ আই হেভ গট ফেটছ অন মাই চেকছ, সেইকাৰণে মই এইটো এক্সাৰচাইজ কৰোঁ। আৰু এইটো এক্সাৰচাইজ কৰাৰ কাৰণে সঁচাকৈ মোৰ যোনটো এক্সেছ ফেটছ আৰু ব্ল'টিং আছিল ফেচত সেইটো বহুত কমিছে। ঘৰত এনে প্লাষ্টিকৰ কণ্টেইনাৰ্ছবোৰ পৰি আছিল। চ' আই থট ৱাই নট ডু চাম DIY। চ' মই এনে এক্ৰাইলিক পেইণ্টছ পৰি আছিল ঘৰত। চ' মই এইটো দি অলপমান পেইণ্ট কৰিলোঁ। এটা চাকুলেণ্ট প্লেণ্ট আছিল ঘৰত, একচুৱেলি বহুতকেইটা চাকুলেণ্ট প্লেণ্ট আছিল। মই এইবোৰ লৈ গৈছিলোঁ বিলাচীপাৰাত মোৰ হাজবেণ্ডৰ তাত। চ' এইটো এটা ইয়াতে আছে। চ' আই থট মই অলপমান তাক এটা নতুন ঘৰ দিওঁ। And finally, this is how it looks. এইটো এটা আইচক্ৰীমৰ টাব আছিল, চ' সেইটোকো পেইণ্ট কৰি দিলোঁ। এখনো মোৰ পেইণ্টিং এইটো মই বহুতকেইখন বনাইছিলোঁ। বাট তো মোৰ পেইণ্টিং মই ভাবিছোঁ এই ছাইডখিনি হোৱাইটেৰে পেইণ্ট কৰি ধুনীয়া হৈ যাব। চ' দিছ ইজ হোৱাইট কালাৰ, দিছ ইজ মাই ব্ৰাছ এণ্ড নাও আই এম গেটিং ৰেডি। আজি মায়েও পূৰা ঘৰৰ ফাৰ্নিচাৰ্ছবোৰ বাৰ্নিছ মাৰি আছে। অলৰেডি চোফা বাৰ্নিছ মাৰিলে, এতিয়া ড্ৰেছিং টেবল মাৰি আছে। লকডাউনত ফুজেলে বহুত বস্তু বনাইছে। এইবোৰ এগছ গোটেই সি পেইণ্ট কৰিছে বহি বহি। বিউটিফুল এগছ। 1, Wow. 2, 3, অ'কে, 4, চিধা কৰি দেখুৱা। 4, অ' ৱাও। 5. অ'কে। এণ্ড ফাইনেলি মাই ডে এণ্ডছ হিয়াৰ। হোপ আপোনালোকৰ ভাল লাগিছে। এদিন মোৰ লাইফৰ আকৌ শ্বেয়াৰ কৰিলোঁ। আৰু এইটো মই একদম চিম্পল যেনেকৈ থাকোঁ, আমি ঘৰত কি কৰোঁ, দিনটো ব'ৰ হৈ থাকোঁ। চ' এইবোৰ সৰু সুৰা বস্তুবোৰ নিজে নিজে কৰি থাকোঁ।
আৰু মই ভাবোঁ যে চবে কিবা কিবি নিজে কৰিব লাগে আজিকালিতো ইণ্টাৰনেটৰ জামানা হয় ইণ্টাৰনেট খুলিয়ে চব গমে পায় কেনেকৈ কি কৰিব লাগে বাট মোৰ এইটো হেবিট বহুত আগৰ পৰা আছিল মানে সৰুৰ পৰা মই যেতিয়া স্কুলত আছিলোঁ তেতিয়াও মই সদায় কিবা কিবি বনাই থাকিছিলোঁ নিজৰ পৰা স্কুলত নিশিকালে স্কুলতো ইমান ডিটেইলছত নিশিকায় বাট মই নিজে নিজে বনাই থাকিছিলোঁ লাইক সৰু সৰু এম্বছ পেইণ্টিং কিবা কিবি মানে সদায় চেণ্ড পেইণ্টিং কিবা কিবি সৰুৰ পৰা ক্লাছ 5-4ৰ পৰা চ' ইটছ ৰিয়েলি গ্ৰেট এইবোৰ একচুৱেলি বাচ্চাবোৰকো আমি এনকাৰেজ কৰিব লাগে সৰু সৰু বস্তুবোৰ নিজে নিজৰ হাতেৰে বনাব শিকাব লাগে তাহাঁতক আৰু এণ্ড দেটছ হাউ তাহাঁতি মোবাইল ফোন বা এইবোৰৰ পৰা অলপ দূৰত থাকিব আৰু মোৰ বাৰ যোন বাচ্চা দুটা আছে চ' তাহাঁতিও বহুত বেছি মোবাইল ফোনত বা টিভিত একদম ব্যস্ত থাকে চ' সেইকাৰণে কি কৰে বাই সৰু সৰু এক্টিভিটিজবোৰ দিয়ে তাহাঁতৰ লগত নিজে বহি বনাওঁ আমি এণ্ড দেটছ হাউ দে গেট এনকাৰেজ চ' আপোনালোকেও ছেইম কৰক আৰু কি বনায় কি নবনায় মোৰ লগত শ্বেয়াৰ কৰিব এণ্ড যাওঁ আৰু বহুত দেৰি হ'ল ৰাতিও হ'ল বাই